কাৰ্বি আংলং জিলাৰ লাংফেৰ পৰিষদীয় সমষ্টিৰ বকলিয়াঘাটৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ। বকলিয়াঘাটৰ যমুনা নদীৰ ঘাট নিৰ্মাণৰ 15 পৰা 20% কাম কৰিয়ে দায়িত্ব সামৰিলে এতিয়া বিভাগীয় কৰ্তৃপক্ষই। কাৰ্বি আংলং জিলাৰ লাংফেৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বকলিয়াঘাটৰ যমুনা নদীৰ ঘাট নিৰ্মাণৰ বাবে 2018-19 বৰ্ষত 10 লাখ টকা আবণ্টন দিয়া হৈছিল। কিন্তু মাত্ৰ 1.5-2 লাখ টকাৰ কাম কৰিয়ে দায়িত্ব সামৰিলে বিভাগীয় কৰ্তৃপক্ষই। নিৰ্মাণ কৰা অংশখিনিও ইতিমধ্যে জংকি হৈ গৈছে। উল্লেখযোগ্য যে বৃহত্তৰ বকলিয়াঘাটৰ ভোজপুৰী সম্প্ৰদায়ৰ লোকে এই ঘাটটোতে ছট পূজা উদযাপন কৰে। যোৱা বছৰ ছট পূজাৰ সময়ত স্বায়ত্তশাসিত পৰিষদৰ লাংফেৰ সমষ্টিৰ সদস্য ৰাম সিং টিমুঙে 6 মাহৰ ভিতৰতে কাম সম্পূৰ্ণ হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু সেই প্ৰতিশ্ৰুতি আজিও প্ৰতিশ্ৰুতি হৈ ৰল। সেয়েহে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক অতি শীঘ্ৰে ঘাটটো নিৰ্মাণ কৰি দিবলৈ এতিয়া আহ্বান জনাইছে স্থানীয় ৰাইজে। 2018-19 চনত আমাৰ ছট পূজা ঘাটৰ নামত 10 লাখ টকা আহিছিলে। চুমৰাং ছাৰে ইনোগ্ৰেশ্যন কৰিছিলে। তাৰপিছত আমাৰ ঘাটটো বনাই দিয়া নহ'ল। তাৰপিছত অলপখিনি কাম কৰিলে, এই কামটো যিখিনি কৰিছিলে এইখিনি কাম ভাঙি গ'ল। কিমান টকাৰ কাম কৰিলে? 1-1.5 লাখ টকামান কাম কৰা হৈছে। এইটো কামখিনি সম্পূৰ্ণ নহ'ল আৰু যিখিনি কাম কৰিছিলে সেইখিনিও চব পানী খহাই ভাঙি লৈ গ'ল। আমাৰ কামটো সম্পূৰ্ণ নহ'ল। তাৰপিছত যোৱা বছৰ MSC ছাৰে আমাৰ আহিছিলে ছট পূজাৰ সময়ত, তেখেতে কৈছিলে যে আমি কামটো 6 মাহৰ ভিতৰত সম্পূৰ্ণ কৰি দিম। কিন্তু 6 মাহ পাৰ হ'লে এতিয়ালৈকে কামবোৰ সম্পূৰ্ণ হোৱা নাই। এতিয়া যিখিনি কাম কৰিছে সেইখিনিও ভাঙা অৱস্থা আৰু ইয়াত চিৰি বনাই দিয়া নাই। চিৰি বনাই দিয়া কথা আছিলে। 10 লাখ টকাৰ বিনিময়ত আমাৰ ইয়াত 1-1.5-2 লাখ টকা কাম হোৱা নাই। সেইকাৰণে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা এই অনুৰোধ যে আমাৰ ঘাটটো এই বছৰৰ ভিতৰত আমি কমপ্লিট কৰি দিব লাগে। নহ'লে প্ৰত্যেক বছৰ আমি ইয়াত যেতিয়া পূজা হয় আমি আহিব লাগে, আহি পিনে 50,000 টকা মাটি পেলাই পিনেহে আমি কৰোঁ। আকৌ সেই মাটিখিনি বৰষুণে চব লৈ যায়গৈ। সেইকাৰণে আমাৰ এই অনুৰোধ যে আমাৰ ঘাটটো বনাই দিব লাগে। 2018 চনত আমাৰ ছট পূজা ঘাট বনাই দিবলৈ 10 লাখ টকা এটা চৰকাৰে কৈছিলে দিবলৈ। তে সেইখিনি পইচা দি ঘাট বনাব আছিল। কিন্তু এতিয়ালৈকে 2 লাখ টকা মানৰহে কাম হৈ পেলাই এতিয়ালৈকে একো কাম আগবঢ়াই নাই। কাম গোটেইখিনি এনেকাই পৰি আছে। অলপ চলপ কোনোবাই যদি কাম কৰিছে, নাই হ'লে কৰা নাই। আমি প্ৰতি বছৰে ইয়াত 50,000-60,000 টকা মাটি পেলাওঁ, কিবা হাজিৰা দিওঁ, সিহঁতক কৰি পেলাই আমি পূজাটো পাতোঁ আৰু তাৰপিছত আকৌ এইবিলাক চব বেয়া হৈ যায়। আকৌ নেক্সট ইয়াৰ আমি বনাবলগীয়া হয়। এতিয়ালৈকে আমাৰ কামখিনি এনেকাই পৰি আছে। এই কামখিনি আমি বিচাৰোঁ যে কাউন্সিলে যিমান সোনকালে পাৰে কৰাই দিয়ক। যোৱাবাৰ MSC আহিছিল, তেখেতে কৈছিলে যে এই কামখিনি 6 মাহৰ ভিতৰত কৰি দিম, কিন্তু এতিয়ালৈকে এই কামখিনি হোৱা নাই। প্ৰায় 1 বছৰ হৈ গ'ল, এতিয়ালৈকে এইখিনি কাম হোৱাই নাই। আৰু আমাৰ আকৌ ছট পূজা আহি গ'ল। এতিয়া আমি এনেকৈ আকৌ 60,000-50,000 মাটি ঢালি পেলাই কাম কৰাব লাগিব। কাৰ্বি আংলঙৰ পৰা জিৰচং তেৰঙৰ ৰিপৰ্ট, আসাম টুডে লাইভ। Vito Switchgears and Cables Limited, the fast consumer electrical company in India, announces impressive financial results year-ended 31st of March 2021. Company showed year-on-year growth by 21.64%. EBITDA rises by 29.16% and PAT growth of 60%. Board-approved dividend of 10%. Vito also acquired 95% stake in Vancon Modular Private Limited in February 2021. Vito, experts in all electrical segments since 1967.